তেখেতে মোক ধমকি দিলে, নাই তুমি এই গীতটো ওলাই দিয়া, নহলে মই তোমাক কি কৰিম এইটো মই তোমাক দেখাই দিম, এনেকা ধমকি দিছে। रादाब जगायगिरिफोरखौ दिनै आंनि न'आव लिंहरनाय जादों। যদিও মই বড়ো ভাষী, তথাপিতো যিহেতু এটা ভাল নাম থকা গায়িকা আনায়া ব্ৰহ্মই বড়ো ভাষা ভালদৰে বুজি নাপায়, সেইকাৰণে মই এই আজি যিটো সাক্ষাৎকাৰ সেইটো মই অসমীয়া ভাষাতে দিব লৈছোঁ। আগৰ যিটো মোৰ সাক্ষাৎকাৰ তেওঁ হয়তো ভালদৰে বুজি নোপোৱাৰ কাৰণেই মোৰ ওপৰত বহুতো আপত্তি দৰ্শাইছে। এই আপত্তিবিলাকৰ মই 2-4টাৰ মানে উত্তৰ দিবৰ কাৰণে মই এতিয়া যাতে তেওঁ ভালদৰে বুজি পায়, সেইকাৰণে মই অসমীয়াতে আজি মানে মোৰ সাক্ষাৎকাৰটো দিব ওলাইছোঁ। প্ৰথম কথা হৈছে আনায়া ব্ৰহ্মক মই ফোন কৰিছোঁ বুলি পেলাই তেওঁ কৈছে আৰু ধমক দিয়া বুলি কৈছে। মই নিজ কলাই গাঁৱত বহি পেলাই তেওঁ গুৱাহাটী বা মুম্বাইত থকা মানুহটোক কেনেকৈ ধমক দিছোঁ মই নিজে বুজি পোৱা নাই। আৰু অভাৰ ফোন ধমক দিয়া বুলি ক'বলৈ মই তেওঁৰ টেলিফোন নম্বৰ মই সঁচাকৈ কৈছোঁ আজিকালি মই নাজানো। তেওঁৰ সৈতে যিমান যোগাযোগ হৈ আছে, মই বিয়াৰটাৰ যিজন সভাপতি প্ৰজেন্দ্ৰ কুমাৰ বসুমতাৰী মই তেওঁক এই দায়িত্ব দিছোঁ। গতিকে তেওঁৰ দ্বাৰাহে যত আলোচনা বিলোচনা হ'ব লাগে এইবোৰ হৈ আছে। আৰু প্ৰথমতে এই গীতটি মোৰ বুলি মই কেতিয়াও কোৱা নাই। এই গীতৰ কিছু কথা মই সংযোজন কৰিছোঁ হয়, কাৰণ এইটো যিহেতু লোকগীতবিলাক এনেকুৱা হয় যে এটা টুকুৰা থাকে, এইটো এটা সম্পূৰ্ণ গীত গাবলৈ হ'লে মানে আৰু 2টামান ষ্টেঞ্জা যোগ দিবলগীয়া হয়। এটা উদাহৰণ দিব লাগিলে মই দিব পাৰোঁ, যেনে থাচো আঠেং যৌবা আংকুলাং নবলা নাঙা নাংখাগন থিং বাংলা, এনেকুৱা এটা কথা আছে। ডুম ডুমা ডুম 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 জুমনি যাৱাইনি খৰলাও ডুম ডুম। তাৰপিছত এইখিনি নাই, এই দুটাৰ মানে গীতৰ পিছৰ অংশ নাই, গতিকে পিছৰ অংশ গায়কে নিশ্চয় যোগ দি ল'ব লাগিব। ইয়াতো তেনেকৈ কিছু কথা মই যোগদান দিছোঁ। এইখিনি যদি লক্ষেশ্বৰ দৈমাৰী ডাঙৰীয়াই এই গীতটো লিখিছে, তেনেহ'লে এইটো কেনেকৈ ফক চং হ'ল? এইটো লিখা গীতহে হ'ল, কোনোবা এজন লিখকৰ গানহে হ'ব। তেওঁ মাকৰ পৰা কথাবোৰ শুনি পেলাই লিখিছে বুলি কৈছে, তেওঁ লিখক হ'ল। তেনেহ'লে য'ৰ পৰাই নহওক, যেনেকৈ ট্ৰেন্সমিটেড নহওক, তেওঁ লিখক হৈছে। গতিকে এইটো লোকগীত হয়নে নহয় মই নাজানো। তেওঁ মানে ফক চঙেই বুলি কৈছে আৰু লিখা বুলি কৈছে। মোৰ তাত বহু গীত আছে, তেওঁ যদি গাব বিচাৰে মোৰ সৈতে একেলগে মানে গীতৰ কাম কৰিব পাৰে বুলি পেলাই তেওঁ যোৱাকালিৰ যিটো মানে প্ৰেছ মিডিয়াত মানে সাক্ষাৎকাৰ দিছে তাত তেওঁ তেনেকৈ কৈছে। কিন্তু মই তেওঁক কেতিয়াও বোধহয় হয়তো কোৱা নাই যে মোৰ তাত বহুত গীত আছে, মোৰ সৈতে একেলগে ইচ্ছা কৰিলে মানে গীত গোৱাৰ কাম বা সংগীতৰ বিশেষ কাৰ্যসূচীবিলাক চলাই লৈ যাব পাৰিব বুলি মই কেতিয়াও কোৱা নাই। এইটো হ'ল প্ৰথম কথা। কিন্তু মোৰ বাক্যটোত যিহেতু মই বহুত কৈছিলোঁ, তেওঁ বুজি নাপাব পাৰে যে মই কৈছোঁ তেওঁ গীত গাব পাৰে, গীত গোৱাৰ আমাৰ কোনো আপত্তি নাই। তেওঁ লোকগীত গায়, আধুনিক গীত গায়, তেওঁৰ ইচ্ছাৰ কথা, মই তেনেকৈ কৈছোঁ। কিন্তু তাৰ লগত মই এটা কথা যোগদান দিছোঁ যে যদি সেই গীতটিৰ কোনোবা সংগ্ৰাহক থাকে বা কোনোবা যদি লিখক থাকে, তেওঁৰ পৰা অন্ততঃ পাৰ্মিশ্যনটো লোৱা তেওঁৰ প্ৰয়োজন। এই কথাষাৰহে মই কৈছোঁ। তেওঁক মই গীত গাব নালাগে বুলি পেলাই তেওঁক মই বাধা কৰা নাই, তেওঁক মই গীত গাবলৈহে কৈছোঁ। এই দুটা গীতৰ মাজত কিছু কথাৰ মিল আছে, হয়তো কিছু কথাৰ মিল নহ'বও পাৰে। মই গীতটি তেওঁৰ যিটো ভাৰ্চন, সেই ভাৰ্চনটো মই মিডিয়াৰ ওচৰত মই মানে পঢ়ি শুনাব বিচাৰিছোঁ। দুটা গীতৰ যিটো পাৰ্থক্য আৰু মিল সেইটো আপোনালোকে বিচাৰ কৰি চাব। তাৰমানে যিজন লক্ষেশ্বৰ দৈমাৰী লিখা বুলি হয় লক্ষেশ্বৰ দৈমাৰী লিখা বুলি পেলাই যিটো কৈছে, আৰু তেওঁ লিখাৰ তাৰিখটো 2072 আছে। 2072 চন কেনেকৈ হ'ল সেইটো মই নাজানো, তেওঁহে সেইটো জানিব। এই সম্পৰ্কে মই কোনো মানে বিতৰ্কত যাব বিচৰা নাই। এতিয়া গীতৰ কথাটো হ'ল থাপলিয়া ফৈনা জৌ লুংনা খৈনা দিহুন্নাই হিঞ্জাও খাওনাই চম গেইলিয়া লেই বা আবৌ চম গেইলিয়া।
दंफां सायाव गाखोनानै खैना जमनायाव आबौ मानजालु अरनायखौ बावबाय नामा अमा बेदरजों दावहा खुबैनाय मोसा मुफुरजों खोमलायनाय गोदोनि दिनसो खांब्लाबो मोननो गैलियालै मोननो गैलिया सेंग्रा सिख्ला जुलियाव देबि बुराया मोन्थोरायनायखौ इफाले आसे जौ फेना खैना दिहुननो थांनानै उसुं खनानै उरसु हैनायखौ ओलै आबौ नुनो मोनलिया ইয়াতে মানে তেও লিখা বুলি কৈছে আৰু হেতু তেও মানে পঞ্চনত লিখা বুলি কলে তাৰিখটো আছে কি 2072 চন এতিয়া 2025 চন চলি আছে আপোনালোকে মিডিয়া বিলাকে এটো দৰকাৰ হলে ফটো কপি কৰি নিব পাৰে তো মই আকৌ এবাৰ কৈছো তেও কোনো লোকগীত গাব নালাগে বুলি মই কোৱা নাই কিন্তু কোনবাই গোৱা এটি লোকগীত কি কৰিব তেও তাত যদি পারমিশন টু রিজার্ভ রাখে সরি রাইট টু যদি রিজার্ভ রাখে সেইটোহে তেও মানে কি কুটি কুচি লৈ পেলাই গোৱাটো উচিত বুলি কৈছো মই তেনেকৈহে কৈছো কিন্তু মই কেতিয়াও তেও মানে গান গাবলৈ মানা কৰা নাই তেও মোৰ বাইকটো যদি কোনোবা মানুহৰ সহযোগত যদি অনুবাদ কৰি লয় কথাখিনি স্পষ্ট হ'ব আচ্ছা এজনৰ লোকগীত যদি আনে গাব পাৰে তেনেহলে তেওঁৰ গীতটিত কিয় মানে ৰাইট ৰিজাৰ্ভ কৰা হৈছে এইটো মোৰ প্ৰশ্ন আমি বিয়াৰটাৰ সদস্যসকলে তেওঁলোকৰ মানে চিন্তাৰ অভাৱ বা জ্ঞানৰ অভাৱৰ কাৰণে হয়তো লোকগীতকো মানে ৰাইট ৰিজাৰ্ভ কৰা হ'ল তেওঁটো ভাল গায়ক নাম কৰা গায়ক বহুত কথা জানে আমাতকৈ তেওঁ মানে কথা কোৱাটো বহুত পাকৈত যোৱাকালি মই যি দেখিলো গতিকে তেওঁ ইমান জনা শুনা ব্যক্তি হৈ পেলাই তেওঁৰ গীতটোত মানে অল ৰাইট কিয় ৰিজাৰ্ভ কৰি ৰাখিছে তেওঁৰ পৰা শুনি আকৌ বেলেগে গাওক তেওঁৰ গীতটো বহুত ভাল হৈছে আমাৰ বিমলা বড়োই গোৱাতকৈ গতিকে সকলোৱে তেওঁৰ গীতটো গাব পাৰিব গতিকে তেওঁ ৰাইট ৰিজাৰ্ভ কিয় কৰিলে যদি লোকগীত সকলোৱে গাব পাৰে সেইটো মোৰ এটা মানে ক'বলগীয়া কথা আছে অন্য হাতেদি তেওঁ কৈছে যে মই আৰু মোৰ মিছেছ আৰু তেখেত মাননীয় দৈমাৰী একে গাঁও বুলি এইটো তাই সম্পূৰ্ণ মিছা কথা কৈছে 100% মানে ফলছ কথা কৈছে লোকেশ্বৰ দৈমাৰী ঘৰ হ'ল ডমৰুগুটিত মোৰ ঘৰ হ'ল নিষ্কৰে গাঁৱত আৰু দুখন ঠাইৰ মাজত দূৰত্ব 8 পৰা 10 কিলোমিটাৰ অন্য হাতেদি মোৰ মিছেছৰ যদি অৰিজিন ঘৰো ধৰে এতিয়াতো তেওঁ দূৰত্বটো আৰু বাঢ়িছে অৰিজিন ঘৰতকৈ কমেও মানে 3-5 কিলোমিটাৰ দূৰত্ব আছে তেওঁ একে গাঁৱৰ নহয় মোৰ মিছেছো মানে দুইমাৰী গাঁৱৰ হেৰি নহয় একে গাঁৱৰ নহয় তেওঁ কৈছে যে মই যেটো গীত মানে গাবৰ সময়ত লিখি দিছো তেওঁ দুটা মানে শব্দ ভুল কৈ গাইছে তেনেহলে মই সেই দুটা শব্দ নিশ্চয় ভুল কৈ লিখি দিছিলো আৰু এই কাৰণে তেওঁ ভুল কৈ গাইছে কিন্তু সেই দুটা শব্দ কি তেওঁ স্পষ্ট কৈ কোৱা নাই চাওক মই প্ৰায় 20 বছৰ গাঁৱৰ গৈ সংগ্ৰহ কৰি 700 পেজৰ এখন অভিধান মই বড়ো অভিধান এখন বনাইছো গতিকে ভাষাৰ সম্পৰ্কে মোৰ কিছু জ্ঞান আছে গতিকে মই ইমান ভুল শব্দ নিশ্চয় লিখি দিয়া নাছিলো আৰু তাই ভুল কৈ গোৱা নাছিল তাৰোপৰি তেওঁ ভুলটো দেখুৱাই দিব লাগিছিল কিন্তু আনায়াই কি ভুল গাইছে সেইটো মই দেখুৱাব পৰা স্পষ্টকৈ দেখুৱাই দিব পৰা অৱস্থাত আছো কাৰণ তেওঁ মানে অৰজানাই যেটো শব্দ সেইটো হৰজানাই বুলি কৈছে হৰজানাই বুলি ক'লে কোনো মিনিং নোলায় আকৌ আবৌ ঠাইত যেতিয়া আব বুলি কওঁ বাইদেউ বুলি কওঁ তেতিয়াও কোনো অৰ্থ নোলায় এই দুটা তেওঁৰ ভুল হৈছে গতিকে দুটা শব্দৰ মাজত যথেষ্ট পাৰ্থক্য দেখা গৈছে মানে যেটো শব্দ হ'ব লাগে সেইটো শব্দ হোৱা নাই আৰু আনাই এটা কথা কৈছে সেইটো কিমান শুদ্ধ অশুদ্ধ সেইটো আমাৰ মানে ৰাজ্যলৈ বড়ো ৰাজ্যলৈহে মই মানে সুধিব বিচাৰিছো যে আনাইৰ আগতে হেনো বহুত কম
বড়ো লোক গায়কে মানে ন্যাশনাল পৰ্যায়ত মানে বড়ো লোকগীতক লৈ যাব পাৰিছিল এইটো সম্পৰ্কে মোৰ স্পষ্ট ধাৰণা নাই গতিকে মই ৰাইজৰ বিবেচনাৰ অৰ্থে এইটো কথা এৰিলো কিন্তু এইটো কথা ঠিক যে মানে নীলেশ্বৰ আগতকৈ নীলেশ্বৰ ব্ৰহ্মৰ আগৰ প্ৰায় এই লোকগীতবিলাক আছিলে আৰু নীলেশ্বৰ ব্ৰহ্মই এই লোকগীতৰ ভিত্তিতে তেওঁ এটা নতুন ধাৰণাৰ সৃষ্টি কৰিছে যিটো সেমি মডাৰ্ণ এটা ধাৰণাৰ সৃষ্টি কৰিছে তাৰপিছতে হয়তো বহু সংগীত জগতত মডাৰ্ণৰ ধাৰণাটো আহিছে গতিকে এইটো বহুত পুৰণি কিন্তু এইটো হয়তো আমাৰ মানে লোকগীতৰ গায়কসকলে নেশ্যনেল পৰ্যায়লৈ নিব পৰা নাছিলে তেওঁ লৈ গৈছে সেইটো আমি তেখেতক ধন্যবাদ জনাইছো আৰু ইয়াৰ আগতে কোনোবাই নিছিল নে নাই এইটো বিষয়ে মোৰ ভাল অভিজ্ঞতা নাই ৰাইজে এইটো বিচাৰ প্ৰচাৰ কৰি চাব তেখেত আনায়া ব্ৰহ্মই আৰু এটা কথা উল্লেখ কৰিছে যে তেওঁৰ মানে সাক্ষাৎকাৰ যে তেখেতক মই বয়কট কৰাৰ কথা কৈছো বুলি পেলাই মই তেনেকুৱা কথা মই কতো কোৱা নাই বা কোনো মিডিয়াত কোৱা নাই আনকি তেওঁ যদি কোনোবা ফেচবুক বা কিবাত মই যদি তেওঁক বয়কট কৰিব লাগে বড়ো সেনেকুৱা বুলি মই কোৱাটো মোৰ মনত পৰা নাই অৱশ্যে মোৰ বুঢ়া হোৱাৰ কাৰণে স্মৃতি শক্তি বহুত কমি গৈছে এই ৰাতিপুৱা যদি ভাত খাওঁ মই সোধাই পাহৰি যাওঁ যে আজি কি আঞ্জাৰে ভাত খালো তেনেকুৱা এটা অৱস্থা হৈছে যদি মই কৰবাত কৈ গৈছো কিন্তু তেখেতৰ ওচৰত মই ক্ষমা বিচাৰিছো মই হয়তো কোৱা নাই তেওঁক বয়কট কৰিব লাগিব সংগীত জগতৰ পৰা বয়কট কৰিব লাগিব বুলি মই কেতিয়াও কোৱা নাই তেওঁ বিমলা বড়োৰ গানটো ইউটিউবৰ পৰা পোৱা বুলি কৈছে আৰু তেওঁ এইটো গীত মানে মাকৰ পৰা শুনা বুলি কৈছে মাকে মানে এইটো গীত গাব লাগে বুলি কৈছে ঠিক আছে কোনো কথা নাই কিন্তু তেওঁ জনা উচিত আছিল যে এইটো বিয়াৰটা বুলি এটা অনুষ্ঠানে ৰাইট ৰিজাৰ্ভ কৰি ৰাখিছে এইটো কাৰণে বিমলা বড়োই গোৱা গীতটো এই ৰাইটটো ৰিজাৰ্ভ কৰা হৈছে এতিয়া লোকগীতত যদি কোনো ৰাইট ৰিজাৰ্ভ কৰিব নোৱাৰে তেনেহ'লে তেওঁ যিটো গীত কৰিলে এই বিমলা বড়োই গোৱা থাপলি বনা জৌলুংনা এই গীতটো তেওঁতো ৰাইট ৰিজাৰ্ভ কৰিছে যেতিয়া এই থাপলি বনা জৌলুংনা এই গীতটো আনায়াই গোৱা গীতটো কোনোবাই গাব বিচাৰিব তেতিয়াতো আনায়াৰ পৰা নিশ্চয় পাৰ্মিশ্যন বা সুধা পোছা কৰিহে তেওঁলোকে গাব পাৰিব ঠিক তেনেকৈ আমাৰ বিয়াৰটাই যিটো ৰাইট ৰিজাৰ্ভ কৰিছিল সেইকাৰণে তেখেতে অন্ততঃ বিয়াৰটাৰ ওচৰত সুধা পোছা কৰিলে নিশ্চয় ভাল হ'ল ইমানখিনি কণ্ট্ৰভাৰ্চি হোৱাৰ কোনো কথাই নাছিলে আৰু মই কণ্ট্ৰভাৰ্চিলৈ যাব বিচৰা নাই আৰু মোৰ কোনো এটা বাইটত মই কণ্ট্ৰভাৰ্চিয়েল কথা কোৱা নাই আইনৰ সহায় ল'ম এইবিলাক কোৱা নাই আৰু মই এটা কথা মই ক'ব ইচ্ছা নহ'লেও ক'ব নিবিচাৰিছিলোঁ তথাপিতো মই ইয়াত অলপ উল্লেখ কৰিলে ভাল হ'ব নেকি যেতিয়া ট্ৰেজাৰ ৰিলিজ হৈছিলে তেতিয়া যিটো ষ্টুডিঅ'ত সাধাৰণতে আমি গানবিলাক কৰোঁ তেওঁ মোক জনাইছিলে বোলে আপোনাৰ বাইদেৱে গোৱা গীতৰ এটা এনেকুৱা ওলাইছে তেতিয়া মই ক'লো এইটো দি কি হ'ব মই আচলতে সেইবিলাক ছ'চিয়েল মিডিয়াৰ এই কথাবিলাক মই ভালদৰে নাজানো কাৰণ আমি চাবিটি বা মোবাইল চলাও মানুহ আৰু মই এটা কথা মই ক'ব ইচ্ছা নহ'লেও ক'ব নিবিচাৰিছিলোঁ তথাপিতো মই ইয়াত অলপ উল্লেখ কৰিলে ভাল হ'ব নেকি যেতিয়া ট্ৰেজাৰ ৰিলিজ হৈছিলে তেতিয়া যিটো ষ্টুডিঅ'ত সাধাৰণতে আমি গানবিলাক কৰোঁ তেওঁ মোক জনাইছিলে বোলে আপোনাৰ বাইদেৱে গোৱা গীতৰ এটা এনেকুৱা ওলাইছে তেতিয়া মই ক'লো এইটো দি কি হ'ব মই আচলতে সেইবিলাক ছ'চিয়েল মিডিয়াৰ এই কথাবিলাক মই ভালদৰে নাজানো কাৰণ আমি চাবিটি বা মোবাইল চলাও মানুহ গতিকে এইবিলাক কথা মই বুজি নাপাওঁ বোলে তেওঁ বোলে 19 তাৰিখে এইটো গান মানে তেওঁ ৰিলিজ দিব আৰু তাত লিখা আছিলে আনায়াস থাপলি বনা বুলি আনায়াৰ মানে থাপলি বনা মেঠাই তেতিয়া মই এটা সমস্যাত পৰিলোঁ এইটো কি হ'ব মই তেতিয়া আমাৰ বড়ো সমাজৰ আটাইতকৈ যিবিলাক টপেষ্ট উচ্চ স্থানৰ অনুষ্ঠান আছে তেওঁলোকলৈ মই অলপ যোগাযোগ কৰিলোঁ বোলে এনেকুৱা এটা হেৰি হৈছে বোলে এইটো এতিয়া মই কি কৰোঁ তেওঁলোকে বিশেষ পৰামৰ্শ দিলে মোক এই পৰামৰ্শ মতেই মই চলি আছোঁ গতিকে মই নিজস্বভাৱে খুব বেছি পৰামৰ্শ লোৱা নাই মানে নিজস্বভাৱে কোনো সিদ্ধান্ত মই লোৱা নাই অলপ আগতে উল্লেখ কৰিছোঁ তেওঁক মই ধমক দিয়া বুলি তেখেতে কৈছে কিন্তু মই ধমক কেনেকৈ দিলোঁ মই সেইটো মই নিজেই বুজি পোৱা নাই কাৰণ সাধাৰণতে মই মানুহক খুব বেছি ধমক নিদিওঁ অলপ মই তেওঁৰ দৰে মানে খুব ফ্লুৱেণ্টলি কথাও ক'ব নোৱাৰোঁ
গতিকে মই শান্তশিষ্টভাৱে অলপ লাহে লাহে এই কথা কওঁ গতিকে মোৰ ধমক দিয়াটো মোৰ দেখোন মনত নপৰে আৰু কি বুলি ধমক দিছিলোঁ মই সেইটোও নাজানো আমি এই গীতটো সংৰক্ষণ কৰিছোঁ তেওঁ জানে গতিকে তেওঁ এই গীতটো নি পেলাই এই যিটো আমি সংৰক্ষণৰ কাৰণে যিবিলাক গীত কৰিছোঁ সেইবিলাকত আমি কোনো লাখ লাখ টকা খৰচ কৰিলে তেখেতে যোৱাকালি প্ৰায় 2 লাখ নে কিমান টকা খৰচ হোৱা বুলি এইটো আমি কমাৰ্চিয়েল কৰা নাই আমাৰ উদ্দেশ্যটো মই আগৰ সাক্ষাৎকাৰতে কৈছিল যে এইটো সংৰক্ষণ যাতে তেওঁলোকৰ কিবা ডাটা বা তেওঁলোকৰ গায়কসকলৰ বিষয়ে কেতিয়াবা যদি ভৱিষ্যত আলোচনা কৰিব লাগে তেওঁলোকৰ গীতৰ বা তেওঁলোকৰ ভইচৰ বা তেওঁলোকৰ কথাৰ কিবা যদি আমি শুনিব পাৰোঁ তেতিয়াহ'লে আলোচনাবিলাক ভাল হ'ব সেইটোৰ কাৰণেহে এইটো আমি সংৰক্ষণ কৰিছোঁ বিয়াটা সংৰক্ষণ কৰিছোঁ 4টা কেছেট কৰা হৈছে তাৰ উদ্দেশ্য কেৱল সংৰক্ষণ যাতে ভৱিষ্যতৰ প্ৰজন্মই এইটো কথা বুজি পায় এটা ভাষাৰ ক্ষেত্ৰত অলপ কুবেৰালী অঞ্চল আৰু আমাৰ এই কালাইগাঁও অঞ্চল কিছু পাৰ্থক্য আছে যেটো ষ্টেণ্ডাৰ্ড ল্যাঙ্গুৱেজত মুজলাই বুলি কয় সেইটো আমি ইয়াত মানজালু বুলি কওঁ এইটো এটা প্ৰতিষ্ঠাৰ মোৰ বিৰাট আশা আছিল এই সম্পৰ্কে মানে স্থানীয় শব্দবিলাক প্ৰতিষ্ঠাৰ কি মোৰ ইচ্ছা সেইটো সম্পৰ্কে কম আৰু যেটো ফাই আমি ইয়াত কওঁ আৰু ষ্টেণ্ডাৰ্ড ফুই বুলি কয় এই শব্দটো মানে তেওঁলোকৰ অঞ্চলত হাই বুলি কয় বিটিং হাই ইফালে অহা এনেকৈ কয় ঠিক তেনেকৈ আমি ইয়াতে হাসিং বুলি কওঁ তেওঁলোকৰ কুবেলী অঞ্চলত গাউডিং ডিং বুলি কয় যেটো আমাৰ ষ্টেণ্ডাৰ্ড ল্যাঙ্গুৱেজত হাৰসিং বুলি কয় আমি হাসিং বুলি কওঁ এই অঞ্চলত আৰু তেওঁলোকে গাউডিং ডিং বুলি কয় এনেকুৱা ভাষাৰো কিছু পাৰ্থক্য আছে কিন্তু মূল কথা আছিল কি আমাৰ এই দৰঙীয়া অঞ্চলত যিবিলাক মানে লোকেল ডায়লগ আছে সেইবিলাক প্ৰতিষ্ঠাৰ কাৰণে মোৰ অতি আগ্ৰহ এটা আছিল সেইকাৰণে আমি দৰং জিলা সাহিত্য সভাই যেতিয়া সাহিত্য সভাৰ সভাপতি দলেশ্বৰ বড়ো যে আছিলে সেই সময়তে তেখেত আছিল সভাপতি আৰু মই আছিলোঁ সেক্ৰেটাৰী ঠিক তেনেকৈ এখন দৰঙী মানে ডায়লগৰ এখন ডিকশনাৰী প্ৰস্তুত কৰা হৈছিল অৱশ্যে দুৰ্ভাগ্যবশতঃ সেইখন ওলোৱাৰ আগতে তেখেতে ঢুকাই থাকিলে সেইখন 2011 চনত ওলাইছিল আৰু তাতেই যিমানবোৰ মানে দৰঙী ৱৰ্ড সেইবিলাক বিভিন্ন ব্যক্তিৰ পৰা মানে তেওঁলোকক কৈ তেওঁলোকৰ পৰা লিখাই আনি পেলাই দৰঙী ডিকশনাৰীখন দৰঙী ভাষা ডিকশনাৰী ওলোৱা হৈছিল আৰু এই সম্পৰ্কে সিমলাত এখন সেমিনাৰ হৈছিল বহুত দিন আগতে এই সেমিনাৰত মই দৰঙী ৱৰ্ড প্ৰায় মিনিমাম 1000 কি মানে 1,500 শব্দ মই বড়ো সাহিত্য সভাক যোগান ধৰিছিলোঁ গতিকে সেই ডিকশনাৰীখনে মানে কৰাৰ মূল উদ্দেশ্যটো আছিল যে দৰঙীয়া শব্দবিলাকক আমি কেনেকৈ ষ্টেণ্ডাৰ্ড শব্দলৈ লৈ যাব পাৰোঁ ষ্টেণ্ডাৰ্ড ভাষাৰ শব্দলৈ লৈ যাব পাৰোঁ এইটো এটা খুব ইণ্টেনশ্যন আছিল আৰু সেইটো কাম মই কৰি আছোঁ মোৰ ডিকশনাৰীখনত বোধহয় 1000তকৈ অধিক মানে দৰঙীয়া শব্দ পাব যিখিনি মই প্ৰতিষ্ঠা কৰিবৰ কাৰণে উদ্দেশ্যে মোৰ এই শব্দকোষত মই লিখিছোঁ যোৱাকালি তেওঁ দুইমাৰী ঘৰলৈ আহি প্ৰেছ মিট দিওঁতে তেওঁ ক'লেগে মানে দুইমাৰীৰ যিটো লিখা গীত তেওঁ লিখাই বুলি কৈছে যিটো লিখা গীতটো গোৱা বুলি কৈছে কিন্তু সেইটো গীতটো আনায়া বৰ্মনৰ কণ্ঠত বোধহয় নাই এই মই যিটো সংগ্ৰহ কৰিছোঁ সেইটো গীতহে তেওঁ গাইছে গতিকে তেওঁ দুইমাৰীক লৈ পেলাই কিয় প্ৰেছ মিট দিলে মই নাজানো কাৰণ দুইমাৰীৰ গীতটো মই ইতিমধ্যে মাতি শুনালোঁ দুইমাৰীৰ মানে লিখা গীতটোত যিখিনি কথা আছে এইটো গীতটো সেইখিনি কথা নাই তাৰোপৰি মানে কি গোলা দুই চায়াও না যাওৰি নাই এই সেন্টেন্সটো মানে আমি শুনি লিখা আৰু তাৰ কিছুমান আৰু বহুত শব্দ অমিল আছে তেওঁলোকে মানে কোনোবাই এই দুটা গীতৰ মাজত মিলাই চালে শব্দবিলাকৰ কি পাৰ্থক্য আছে সেইটো গম পাওঁ গতিকে মোৰ ক'বলগীয়া এই গীতটোৰ মাজতেও এইখিনি কথাই থাকিল আৰু যদি আনায়া বৰ্মই যদি তেওঁৰ মাকে যদি এই তাহানিয়ে যদি শুনিছিল তেনেহ'লে এইটো 87ত মানে ৰেডিঅ'ত শুনিছিল বুলি কৈছিল হয়নে নহয় গতিকে আনায়া ব্ৰহ্মই এই গীতকে শুনিছিল বুলি আনায়া ব্ৰহ্মৰ মাকে এইটো গীতকে ৰেডিঅ'ত শুনিছিল বুলি কেনেকৈ কৈছে তেওঁ জানে এইটো মই নাজানো এই ইমান বিতৰ্কত নাজানো গতিকে দুইমাৰী তেখেতে লিখা গানটো ৰেডিঅ'ত গাইছিল বুলি কৈছে আৰু গতিকে তেওঁ দুইমাৰীৰ ভাৰ্চনৰ যিটো গীত সেইটো গাব লাগিছিল কিন্তু মই যিটো সংগ্ৰহ কৰিছোঁ সেইটো গীতহে তেওঁলোকে গালে তাৰপিছত
এই লোকগীতবিলাকতো মুখে মুখে চলি অহা বুলি কয় হয় না নহয় এই গীতটো আচলতে মুখে মুখে চলি অহা এইটো কেনেকৈ মই সংগ্ৰহ কৰিছিলোঁ যেতিয়া আমাৰ মানে ন খোৱা হয় এইবিলাকতো আমাৰ বড়ো মানে ন খোৱা হয় এইবিলাকতো আমাৰ বড়ো মানে মদ পানী ব্যৱহাৰ কৰে এই মদ পানী খাই পেলাই তেওঁলোকে বুঢ়া বুঢ়ীবিলাকে ফূৰ্তিত এইটো গীত গাইছিল মই শুনিবলৈ পাইছিলোঁ সৰুৰ পৰা তাৰ উপৰি আমাৰ যেতিয়া হাল যান্ত্ৰা বা খেতিৰ কাম শেষ হয় সেতিয়াতো মহা ফূৰ্তি ৰোৱনী তাৰপিছত যিবিলাকে হাউৰি খাবলৈ আহে আগতো হাউৰি খোৱা নিয়ম আছিলে এই হাউৰি খোৱাৰ পিছত তেওঁলোকতো খাব ল'ব দিয়া হয় আৰু আমাৰ মদ পানীটো থাকেই গতিকে মদ পানী খাই উঠিয়ে মানে দিনটো প্ৰায় মানে ফূৰ্তি কৰে বিভিন্ন গীত গাই পেলাই সেই তাৰ মাজৰ পৰাই মই এই কথাখিনি বহুত আগতে শুনিছিলোঁ শুনি পেলাই তেনেকৈ ৰাখি মানে যেতিয়া 1 চনত বিয়াটাই মানে লোকসংগীতৰ কেছেট কৰিব কৰিলে তেতিয়া এই কালেকশ্যনটো মই তেখেতক লিখি দিছিলোঁ আৰু হয় 2001 চনত গতিকে মই এইটো কিমান মানে তেওঁতো দুটা শব্দ ভুলকৈ গাইছে গতিকে মই ভুলকৈ লিখি দিয়া বুলি কৈছে কিন্তু কি ভুল মই কৰিলোঁ সেইটো মই নাজানো তাৰোপৰি তেওঁলোকে কৈছে যে 1987 পৰা 88 মানৰ ভিতৰত হৰেণ বড়ো তেখেতে কৈছে কি বোলে তেওঁলোকে মানে ৰেডিঅ'ত মানে গীত গাইছিলে আৰু তেখেত দৈমাৰী ডাঙৰীয়াও কৈছে যে মই বহুত পিছত মানে গীতৰ কাম কৰিছোঁ কিন্তু তেওঁলোকে এটা প্ৰমাণ চাই লোৱা উচিত মই 1975তে এই গীতৰ কিতাপখন প্ৰকাশ কৰিছিলোঁ যেতিয়া তেওঁলোকে ৰেডিঅ'ত গানেই গোৱা নাছিলে আপোনালোকে জুম কৰি লওক 1975 এই কিতাপখনৰ নাম হৈছে কি ডেংখুৰ চমাও বৈশালিয়াও ৰ'ব মই দেখুৱাই দিছোঁ আপোনালোকক সুৰ কপে দিগন্ত হ'ব যদি অসমীয়া অনুবাদ কৰা যায় সুৰ কপে দিগন্ত 1975তে মই এই গীতৰ কিতাপখন কৰিছোঁ প্ৰাইচটো তেতিয়া বোধহয় মোৰ এতিয়া মনত নাই 2 টকা আছিলে মাত্ৰ 2 টকা দাম তেতিয়া গতিকে তেওঁ চিনিয়ৰ নে মই চিনিয়ৰ সেইটো মই বিতৰ্কত যাব বিচাৰোঁ আৰু এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে যে আনায়া ব্ৰহ্মই মোক মানে আপত্তি দৰ্শাইছে যে মই মিডিয়া মাতি বাদ দিছোঁ আপোনালোকে সেইদিনা অহা কেইজনমান ৰিপৰ্টাৰ ইয়াত উপস্থিত আছে আচলতে মই আপোনালোকক মাতিছিলোঁ নেকি মাতা নাই তথাপিতো এইবাৰ সাক্ষাতৰ প্ৰথম কথাটো মই উল্লেখ কৰিছোঁ যে নমতাকৈ আপোনালোকে মোৰ ঘৰত উপস্থিত হোৱাৰ বাবে আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ হয় মই প্ৰথমতে কৈছোঁ যে মই মিডিয়া মাতা নাছিলোঁ আচলতে মিডিয়াইহে মোক বিচাৰি আহিছে আৰু বৰ দুখৰ কথা সেইদিনা আমাৰ গাঁৱৰ এজনী কম বয়সীয়া মানে তিৰোতা ঢুকাইছিলে ঢুকাৰ কাৰণে মই তেওঁ ক'ব নালাগিছিল এইটো কথা মই সৎকাৰলৈ গৈছিলোঁ সৎকাৰৰ পৰা আহি প্ৰায় 1:30 কি 2টা বজাত মই গা পা ধুই পেলাই অলপ খোৱা লোৱা কৰি মই জিৰণি লৈ আছিলোঁ তেতিয়াই আপোনালোকে হয়তো 3টা কি 3:30 বজাৰ ভিতৰত মোৰ ঘৰলৈ আহিছিল তেতিয়া কিন্তু মই জনা নাছিলোঁ এই মানুহখিনি কিয় আহিলে আৰু ছ'চিয়েল মিডিয়াত যে মোৰ গানটো এই মানে বিমলা বড়োই গোৱা গানটোক লৈ পেলাই যে কিবা কণ্ট্ৰভাৰ্চি হৈছে সেইটো মই নাজানো কাৰণ মই চাবি টিপা মোবাইল চলোৱা মানুহ গতিকে এই সম্পৰ্কে কোনো মোৰ নলেজ নাথাকে কোনোবা এটাই ক'ব লাগে এতিয়াও যদি কোনোবা এজন মানুহৰ যদি নাম যদি মোবাইল নম্বৰ যদি মানে ৰিজাৰ্ভ কৰিবলগীয়া হয় মোৰ বোৱাৰীহে কৰি দিয়ে মই নাজানো এনেকুৱা অৱস্থাৰ মানুহ এতিয়া মই এই ডিক্সনাৰীখন লিখোঁতে 10 বছৰতকৈ অধিক সময় লাগিছে কিয় আমি এই কম্পিউটাৰ নতুন মিডিয়াৰ লগত আমি হেৰি নহয় প্ৰথমতে শব্দ কিছুমান লিখি গ'লোঁ যোৱাৰ পিছত আকৌ মাজতে এটা নতুন শব্দ ওলাল আকৌ সেইটো মাজত সোমাব লগে লগে আমাৰ সমস্যা বাঢ়ি প্ৰায় মোটামুটি 18-15 বছৰ সময় গৈছে মোৰ আৰু এটা কথা যদিও মই লিখোঁ কম লিখিছোঁ মোৰ প্ৰথম কথা হৈছে কি জাতীয় যিটো আদৰ্শ সেইটো প্ৰতিষ্ঠা কৰা গতিকে এই লিখাটোৰ যোগেদি মই কি আদৰ্শ প্ৰতিষ্ঠা কৰিম সেইটোহে প্ৰথম চিন্তা কৰিলোঁ যে মই কি মেছেজ পঠিয়াম জাতিলৈকে সেইটো চিন্তা কৰিহে মই কিবা এটা গল্প কিবা এখন উপন্যাস বা তেনেকৈ এই গীতৰ কথা এইবিলাক মই লিখোঁ যে মোৰ এনেকুৱা কোনো এটা মানে গল্প নাপাব কোনো এটা গীত নাপাব কোনো এখন নভেল নাপাব য'ত মানে কি জাতিক এটা কিবা বিশেষ মানে আদৰ্শ দেখুৱাব বিচাৰে প্ৰথমতে আদৰ্শ
তাৰ পিছতহে মই কি লিখিম সেই আদৰ্শটো ষ্টাবলিছ কৰিবৰ কাৰণে মই কি লিখিম এইটো মই পিছতে চিন্তা কৰিম প্ৰথমতে জাতিৰ প্ৰতি কি আদৰ্শ বা নিৰ্দেশন এটা দেখুৱাম সেইটোহে মই প্ৰথমতে চিন্তা কৰি মই এইবিলাক লিখা মেলা কৰোঁ গতিকে মোৰ লিখা যিটো চিন্তা সেইটো বোধহয় প্ৰথমতে মোৰ জাতি তাৰ পিছতহে মোৰ লিখাটো কেনেকে সেই জাতিৰ কথাখিনি মই কেনেকে প্ৰকাশ কৰিম সেইটো এতিয়া মই আৰু ইয়াতকৈ বৰ বেছি কথা ক'ব নিবিচাৰোঁ মই এইটো বাৰে বাৰে মানে আনাই ব্ৰহ্মক ক'বলৈ বিচাৰিছোঁ মই কোনো কেছ দিয়াৰ কথা মোৰ বাইটত কোৱা নাই মই হয়তো এনেকৈ কৈছোঁ তেওঁৰ লগত যদি ক্ষমা নোখোজে হয়তো পিছত মানে নীতিগতভাৱে ব্যৱস্থা লোৱা হ'ব এই পৰ্যন্ত মই সেই সম্পৰ্কে কোনো চিন্তা চৰ্চা কৰা নাই বুলি মোৰ বাইটত কোৱা আছে তেওঁ কোনোবা বড়ো মানুহৰ যোগেদি সেইটো অনুবাদ কৰাই ল'ব আৰু সৌভাগ্যৰ কথা ভাল লগা হৈছে যে যোৱা বৃহস্পতিবাৰৰ পৰা আনায়া ব্ৰহ্মৰ সৈতে এই কণ্ট্ৰভাৰ্চিটো শেষ কৰিবৰ কাৰণে আমাৰ বিয়াৰটাৰ ছেক্ৰেটৰী ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মক দায়িত্ব দিয়া হৈছিলে তেখেতৰ লগত আলোচনা কৰিছে তাৰপিছত বৃহস্পতিবাৰ সন্ধ্যাৰ পিছত এই আলোচনা হ'ব এইটো প্ৰায় স্থিৰ হৈছে তাৰপিছত সময় আৰু তাৰিখ অৰ্থাৎ দিন আৰু তাৰিখ সম্পৰ্কে শুক্ৰবাৰে ফিক্স হৈছে যে যিহেতু আমাৰ বিয়াৰটাৰ নিজস্ব মানে হেৰি আছে অফিচ আছে কমপ্লেক্স আছে তাতেই কাইলৈ 25 তাৰিখে এইটো আলোচনা হ'ব এই আলোচনাৰ যোগেদি নিশ্চয় এটা সুন্দৰ মানে সমাধান ওলাব বুলি মই ৰাখিছোঁ সমাধান হ'ব আৰু এই যিটো কণ্ট্ৰভাৰ্চি এইটো নিশ্চয় শেষ হ'ব মই তাকে আশা ৰাখিছোঁ আচ্ছা সৰ্বশেষত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এইটো হ'ল খুগা মেথাৰটো কোনো লিখক নাই বুলি ময়ো জানো আৰু সেইকাৰণে মই যিবিলাক মানে খুগা মেথাই বা লোকগীত সংগ্ৰহ কৰিছোঁ সেইবিলাকত মই চব কালেকশ্যন বুলি লিখিছোঁ কাৰণ বিয়াৰটাৰ যিহেতু খুগা মেথাই সকলোৱে গাব পাৰে খুগা মেথাত আমাৰ এটা জাতিৰ যিটো সংস্কৃতি সেইটো প্ৰতিফলিত হয় হয়তো কেনেকৈ খাইছিলে কি কৰে কি নকৰে খেতি বাতিকে লৈ বিভিন্ন উৎসৱ পাৰ্বণক লৈ এইবিলাক কথা থাকে গতিকে এই জাতীয় যিটো কৃষ্টি সংস্কৃতি এই বস্তুটো ৰক্ষা হ'ব লাগে এটা খুগা মেথাত যদি আমি এটা ভিডিঅ' বনাওঁ এই ভিডিঅ' বনাওঁতে কিন্তু এই জাতীয় সংস্কৃতিৰ লগত মিল থকা এটা ভিডিঅ' হ'ব লাগিব মানে পইচা উপাৰ্জন বা ভিউৱাৰ্ছ বেছিকৈ পাবৰ কাৰণে যদি আমি কমাৰ্চিয়েল কৰি পেলাই যদি ভিডিঅ'বিলাক কৰোঁ সেইটো নিশ্চয় আমাৰ লোকগীতৰ যিটো চৰিত্ৰ বা জাতীয় সংস্কৃতিৰ যিটো চৰিত্ৰ সেইটো নিশ্চয় ৰক্ষা নহ'ব এতিয়া আনায়া ব্ৰহ্মৰ মই আপত্তি এতিয়ালৈ কৰা নাই কিন্তু মই কথা প্ৰসংগত এতিয়া মই ক'বলৈ বাধ্য হ'লোঁ যে কোনোবা ছোৱালীয়ে ডেকা ল'ৰাৰ বুকুত বুকু মৰা বা ডেকা ল'ৰাৰ গা স্পৰ্শ কৰাটো আমাৰ যেতিয়া 5টা বাদ আছে 5টা বাদৰ ভিতৰত আটাইতকৈ যিটো মানে ডাঙৰ মানে ছ'চিয়েল ক্ৰাইম অগৰবাদ সেইটোত পৰে আমাৰ লোক সংস্কৃতিৰ মতেদি বা আমাৰ মানে চলি অহা ট্ৰেডিশ্যনত এতিয়া অৱশ্যে সেইটো কিছু মুক্ত হৈছে চিনেমা বা ড্ৰামাৰ যোগেদি মানে ল'ৰাই ছোৱালীৰ গাত ধৰিব পাৰে ছোৱালীয়ে ল'ৰাৰ গাত ধৰিব পাৰে এনেকুৱা হৈছে কিন্তু এই লোকগীতটো যিহেতু এটা জাতীয় সংস্কৃতিৰ কৰা হৈছে এই হেতুকে জাতীয় সংস্কৃতিৰ যিখিনি কথা তাত থাকিব লাগিছিল গতিকে এই ভিডিঅ'টোত মানে ল'ৰাৰ গাত ছোৱালীয়ে হাত দিয়া এইটো বোধহয় খুব সমস্যা নোহোৱা নাই এইটো সেই যুগৰ কথা মতে হ'লে এইটো ধৰ 80-90 বছৰৰ আগৰ কথা গতিকে সেই যুগত হ'লে এইটো মানে আটাইতকৈ ডাঙৰ ছ'চিয়েল ক্ৰাইমত পৰিলেহেঁতেন অগৰবাদ বুলি আমি বড়োসকলে যিটো কওঁ मोनसे गोजोनथाव खौरां बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां खम बेसेननि गेजेरजोंनो नोंथाङा नायनो हागोन बर'नि गासै गोजाम गोदान सावथुनफोरखौ बर' सावथुन नायनो थाखाय ओंखारदों मोनसे आंगो स्ट्रिम एप बे आंगो स्ट्रिम एपखौ नोंथाङा नोंथांनि मबाइलाव डाउनल'ड खालामनानै खम बेसेनावनो बर'नि गोजाम गोदान गासै सावथुनफोरखौनो नायनो हागोन लोगोसे फैबाय थानाय समावबो बड' वेब सिरिज डकुमेन्ट्रिज बायदिफोरखौबो नोंथाङा बे आंगो स्ट्रिम एपनि गेजेरजोंनो नुनो मोनगोन बेनि अनगायैबो बर' सावथुननि दिहुनगिरिफोराबो बे आंगो स्ट्रिम एपआव गाव गावनि सावथुनखौ आपल'ड होनो थाखाय खौरां लाहरनो हागोन
आरो जाय बिथांमोननि सावथुनफोरा इउट्युबाव पाब्लिश जायाखै बिथांमोनाबो बे एपआव आपल'ड होनो थाखाय खौरां लाहरनो हागोन। बिनिखायनो बर' सावथुननि दिहुनगिरि बिथांमोनहा गावगावनि सावथुनखौ बे आंगो स्ट्रिम एपआव आपल'ड होनो गोसो दंब्ला नैबे 7086320938 जानबुं नम्बराव खौरां लाहरनो हागोन।